নমস্কাৰ বন্ধুসকল, মোৰ এইটো ভিডিঅ'ত স্বাগতম জনাইছোঁ। মই আজি এইটো ভিডিঅ'ত জুবিন দাৰ বিষয়ে যিবিলাক হৈ আছে আৰু আগলৈকে হৈ থাকিব সেইবিলাক লৈ তো ইমান কথা পাতিব খোজা নাই, কিন্তু আজি গৰিমাবোৰ কান্দন চাই পেলাই মোৰ ইমান বেছি বেয়া লাগিছে যে মই উপায় নাপাই পেলাই ভিডিঅ'টো বনাব লগা হ'ল। তেখেতে কান্দি কান্দি মাত্ৰ এটা কথাই জানিব খুজিছে, কি হৈছিল মানুহজনৰ লগত। আজি আপোনাৰ ঘৰত যদি আপোনাৰ দেউতা, আপোনাৰ মা, আপোনাৰ ভণ্টি, বাইদেউ, দাদা কাৰোবাৰ যদি এনেকৈ মৃত্যু হয়, ৰহস্যজনকভাৱে যদি মৃত্যু হয়, আপুনি জানিব খুজিবনে? নিশ্চয় খুজিব। তো তেখেতে কান্দি কান্দি অকল সেইটোৱে জানিব খুজি আছে। মই নাজানো তেখেতে পষ্টমৰ্টেম ৰিপৰ্ট পাইছে নে নাই। জুবিন দাৰ দেউতা যিহেতু এতিয়াও জীয়াই আছে মানুহজন, এই বৃদ্ধ অৱস্থাত ইমান ডাঙৰ কষ্ট এটা বুকুত লৈ এতিয়াও যে মানুহজন আছে জীয়াই, সেইটো বহুত ডাঙৰ কথা। আজি অসমৰ মানুহে এটা কথাই জানিব খুজিছে যে কি হৈছিল, আচলতে কি হৈছিল। সৰু সৰু কেইটামান ভিডিঅ' ক্লিপ ইফাল সিফাল কোনো আগপাছ নোহোৱা ভিডিঅ' ক্লিপ কেইটামান চাই পেলাই মানুহৰ মনত আৰু বেছি প্ৰশ্ন, কি হৈছিল জুবিন দাৰ লগত, কোনে কৰিলে, কোনোবাই কৰিছে নে কৰা নাই, নে ডাঙৰ ষড়যন্ত্ৰ আছিল, নে এটা সাধাৰণ ঘটনা আছিল, অসমৰ পৰা লৈ যোৱাৰ পৰাই কিবা ষড়যন্ত্ৰ আছিল, নে তাৰো আগৰ পৰা ষড়যন্ত্ৰ আছিল, নে একো ষড়যন্ত্ৰই নাছিল, সাধাৰণভাৱে হৈ গৈছে আৰু ঘটনা এটা। ভগৱানে কাৰ মৃত্যু কেতিয়া ক'ত কেনেকৈ লিখে কোনো নাজানে, তেনেকৈ হৈ গৈছে। সেই কথাখিনি জানিবৰ কাৰণে তো গৰিমা বৌ আজি কান্দি কান্দি চিঞৰি চিঞৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ আছে। এটা কথা ভাবি চাওক, নিজৰ ঘৰত মানুহ ঢুকালে যিমানখিনি কষ্ট পায় মানুহ, আজি অসমৰ ৰাইজেও সিমানখিনিয়ে কষ্ট পাইছে। কাৰণ জুবিন দা নিজৰ ঘৰৰ মানুহৰ নিচিনা আছিল। আমি জুবিন দাক সন্মুখৰ পৰা দেখা নাই, ফাংচনত চাইছোঁ, কেতিয়াও চুই চোৱা নাই, কেতিয়াও তেনেকৈ ৰাস্তাত লগ পোৱা নাই বা হোটেলত বহি চাহ খোৱা নাই। কিন্তু যিবিলাক মানুহে লগ পাইছে, চব্জিৱালা হওক, ঠেলাৱালা হওক, ৰিক্সাৱালা হওক, সৰু চাহৰ দোকানী হওক, হোটেলৱালা হওক, কিমান হাজাৰ মানুহে লগ পাইছে সেইটোতো মই ক'ব নোৱাৰিম। সেই মানুহবিলাকে আৰু যিবিলাক মানুহে তেখেতৰ গান শুনি গানৰ শব্দবোৰ উপলব্ধি কৰিছে, সেই মানুহবিলাকে জুবিন দাক নিজৰ ঘৰৰ মানুহৰ নিচিনা ভাবে। গোটেই অসমৰ ৰাইজে জুবিন দাৰ গান শুনিছে আৰু গোটেই অসমৰ ৰাইজে জুবিন দাক নিজৰ ঘৰৰ মানুহৰ নিচিনা ভাবে। খালি ঘৰত থাকিলেই ঘৰৰ মানুহ নহয়। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ, SIT, CID, অসম পুলিচ, তেখেতসকলে শান্তিপূৰ্ণভাৱে চবখিনি কথা লাহে লাহে হ'লেও চবখিনি কথা ৰাইজৰ মাজলৈ ওলাই দিয়ক। যিখিনি আইন প্ৰক্ৰিয়াৰ মতে ওলাব পাৰি সেইখিনি ওলাই দিয়ক, যিখিনি আইন প্ৰক্ৰিয়াৰ মতে ওলাব নোৱাৰি হয়তো কোৰ্ট কাছাৰীত গৈ পেলাই সেই কথাবিলাক লাহে লাহে ওলাব এডভকেটৰ মুখেদি। তেনেকৈ হ'লেও লাহে লাহে বস্তুখিনি ওলাই দিয়ক। মানুহৰ বুকুত এটা দুখ আছে, এটা বেদনা আছে, এটা হেঁচা। এটা কথা ভাবি চাওক, যিটো ঘৰত জুবিন দাই গোটেই ৰাতি কাম কৰিছিল, এক কথাত ক'ব গ'লে জুবিন দাৰ ঘৰত কেতিয়াও ৰাতি হোৱা নাছিল, কেতিয়াও অন্ধকাৰে ঢাকি ধৰা নাছিল। সেইটো ঘৰত এতিয়া চাগে সন্ধিয়া 9টা 10টা ৰাতি 11টাৰ পিছত চাগে কিমান অন্ধকাৰে হেঁচি ধৰে, হাজাৰ গুণ অন্ধকাৰে যেনিবা ঢাকি ধৰে। সেই ঘৰটোত থকা মানুহকেইজন, গৰিমাবোৰ কথা ভাবক, চাগে দিনত চবৰে মুখত জুবিন গাৰ্গৰ নাম শুনি পেলাই অলপ যদিও মনটো অলপ পাতল হয়, কিন্তু ৰাতি যেতিয়া নিস্তব্ধভাৱে এটা ৰুমত শুই যায়, কিমান কষ্ট, কিমান বেদনাই সেই বুকুখনত হেঁচি ধৰে। জুবিন দাৰ দেউতাৰ কথা ভাবক, এজনী ছোৱালী হেৰাইছিলে বহুত আগতে, এতিয়া এজন ল'ৰা হেৰাব লগা হৈছে। জুবিন দাৰ ভণ্টিৰ কথা ভাবি লওক। আৰু এটা কথা, জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিখনত কাম কৰি থকা সেই মানুহকেইজন, যেতিয়া জুবিন দা জীয়াই আছিল, যেতিয়া জুবিন দা সেই ষ্টুডিঅ'ত উপস্থিত আছিল, তেখেতসকলে চাগে জুবিন দাক সূৰ্যৰ দৰে, এটা নক্ষত্ৰৰ দৰে লৈ পেলাই গ্ৰহৰ নিচিনাকৈ চাৰিওফালে ঘূৰি ঘূৰি কাম কৰি আছিল, ফূৰ্তি কৰি আছিল, ধেমালি কৰি আছিল। এতিয়া চাগে সেই মানুহবিলাকৰ চকুত অকল চকু পানী। সেই মানুহবিলাকে কেনেকৈ কাম কৰি আছে, এজন মানুহ যাক লৈ পেলাই চিনেমাখন বনিছে, সেই মানুহজনেই নাই পৃথিৱীত। যাৰ সপোন আছিল, সেই মানুহজনেই নাই পৃথিৱীত। কিমান বেয়া লাগিব পাৰে। আপুনি মই হ'লে হয়তো সেইখিনি কাম কৰিব নোৱাৰিলোঁ হয়, কিন্তু গৰিমা বাইদেউ বুকুত ইমান হেঁচা লৈ পেলাই, ইমান এটা দুখ লৈ পেলাই
সব কিছু পাহৰি পেলাই সেই মানুহজনৰ সেই সপোনটো পূৰণ কৰিবৰ কাৰণে এতিয়াও দৌৰি আছে, লগতে জাষ্টিছ বিচাৰি চিঞৰি থাকিব লগা হৈছে। মই দল সংগঠন সকলো সাধাৰণ মানুহকে অনুৰোধ জনাইছোঁ যাতে আইন ভংগ কৰি পেলাই প্ৰতিবাদ নকৰে, আইন ভংগ কৰি পেলাই যাতে একো ধৰণৰ কাম নকৰে। জুবিন গাৰ্গৰ ক্ষেত্ৰত, জুবিনদাৰ ক্ষেত্ৰত সব শান্তিপূৰ্ণভাৱে কৰক, চৰকাৰে সব শান্তিপূৰ্ণভাৱে কৰক। কোনো ধৰণৰ পলিটিকেল পাৰ্টিয়ে যাতে ইয়াতে ৰাজনীতিৰ মাজত লৈ নাহে সেইটো এটা অনুৰোধ জনাইছোঁ। SIT, CID, অসম পুলিচ তেখেতসকলকো অনুৰোধ জনাইছোঁ যাতে মুক্তভাৱে কামখিনি কৰে, ভালভাৱে কৰে। যিবিলাক মানুহে দোষী সিহঁতে যাতে দোষী সাব্যস্ত হয়, আৰু যিবিলাক মানুহে দোষী নহয় সঁচাকৈ সিহঁতে যাতে ষড়যন্ত্ৰৰ বলি নহয়, সেইখিনি অনুৰোধ জনাইছোঁ। লগতে আজি এইটো ভিডিঅ'ত মই এটা প্ৰতিজ্ঞা কৰিছোঁ যে মই খাদ্য সামগ্ৰীৰ বাহিৰে বজাৰৰ পৰাই হওক, অনলাইনৰ পৰাই হওক, কাপোৰ কানিয়ে হওক, গাড়ীয়ে হওক, চেণ্ডেলে হওক, জোতাই হওক বা কিবা বেলেগ বস্তুৱে হওক, মই কোনো ধৰণৰ বস্তু বজাৰৰ পৰা জুবিনদাৰ প্ৰথম বাৰ্ষিক পূৰা নোহোৱালৈকে কোনোদিনে নিকিনো। মোৰ যিখিনি পুৰণা কাপোৰ আছে, পুৰণা বস্তু আছে, সেইখিনিয়ে মই ইউজ কৰি থাকিম। আপোনালোকে নিজৰ নিজৰ প্ৰতিজ্ঞা নিজৰ মনত কৰি লওক। আমি সব মানুহে ৰাস্তাত ওলাই যাব নোৱাৰোঁ, দিন হাজিৰা কৰি খোৱা মানুহবিলাকে ৰাস্তাত ওলাই যাব নোৱাৰে, কিন্তু তেখেতসকলৰ মনত দুখ আছে। ৰাস্তাত ওলাই যোৱা মানেই দুখ আছে বুলি ৰাস্তাত সবে ওলাই যাব নোৱাৰে, কিন্তু নিজৰ ঘৰতে প্ৰতিজ্ঞা কৰিব পাৰে মই এইটো নকৰোঁ, মই সেইটো নকৰোঁ। গতিকে কোনোবাই হয়তো চাকি জ্বলাব, কোনোবাই মমবাতি জ্বলাব, কোনোবাই প্ৰাৰ্থনা কৰিব, কোনোবাই ত্যাগ কৰিব, কোনোবাই নতুন অভ্যাস কৰিব। জুবিনদাৰ কাৰণে আমি কিবা নহয় কিবা এটা কৰিম। এটলিষ্ট প্ৰথম মৃত্যুবাৰ্ষিক নোহোৱালৈকে সবে মনত সংকল্প কৰি লোৱাটো উচিত যে মই জুবিন গাৰ্গৰ কাৰণে, জুবিনদাৰ কাৰণে এই বস্তুটো মই এৰিলোঁ বা এইটো মই কৰিম। মই কোনো ফেষ্টিভেলতে নাযাওঁ, ঈদ আহক, পূজা আহক, দিৱালী আহক, বিহু আহক, যিখিনি পৰম্পৰাগতভাৱে কৰিব লাগে, যেনেকুৱা দিৱালীত চাকি জ্বলাব লাগে, ঠিক আছে, এটা সন্ধিয়া চাকি জ্বলাই দিয়ক, ফটকা ফুটাব নালাগে। ঈদত নামাজ পঢ়িব লাগে, পঢ়ক, বাকী একো কৰিব নালাগে। বিহুত যিখিনি বেছিক কৰিবই লাগে, এটা নিয়ম আছে, সেইখিনি কৰক। তাতছে বেছি একো উলহ মালহ কৰাৰ কোনো দৰকাৰ নাই। মই ভাবোঁ মই এইখিনি কৰিম। মই পূজাত নাযাওঁ, বিহুত নাযাওঁ, মই ঈদত যাম, নামাজ পঢ়ি আহিম, সেইখিনিয়ে শেষ। তাতছে বেছি একো নকৰোঁ, কোনো ধৰণৰ ফূৰ্তিয়ে নকৰোঁ। আৰু 1 বছৰলৈকে মই কোনো বস্তুৱে নিকিনো। মই বজাৰখনক বৰ্জন কৰিলোঁ, অনলাইনে হওক বা অফলাইনে হওক। খালি জীয়াই থাকিবৰ কাৰণে যিখিনি খাদ্য সামগ্ৰী, সেইখিনিৰ বাহিৰে মই কোনো বস্তুৱে নিকিনো। জুবিনদাৰ প্ৰতি মোৰ এইটো শ্ৰদ্ধাঞ্জলি। বাকী সকলোকে আহ্বান জনাইছোঁ সবে যাতে শান্তিপূৰ্ণভাৱে সবখিনি কৰে। খালি বাহিৰত ওলাই গৈ পেলাই আন্দোলন কৰাটোৱে আন্দোলন নহয়, মনৰ ভিতৰত সংকল্পবদ্ধ হ'লেও এটা আন্দোলনৰ ৰূপ লয়। গতিকে চৰকাৰে যাতে অতি সোনকালে জুবিনদাৰ মৃত্যুৰ কাৰণটো আমাক জানিব দিয়ে, সেইটো এটা চৰকাৰৰ প্ৰতি অনুৰোধ। SITক অনুৰোধ, CIDক অনুৰোধ, অসম পুলিচক অনুৰোধ, আৰু ভাৰতৰ যি আইন ব্যৱস্থা আছে তেখেতসকলকো অনুৰোধ জনাইছোঁ। আমিও শান্তিপূৰ্ণভাৱে থাকিম, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিম। আপোনালোকেও শান্তিপূৰ্ণভাৱে দোষী সাব্যস্ত কৰক আৰু মৃত্যুৰ কাৰণটো আমাক জানিব দিয়ক। ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।